কেনে আছে আপোনালোকে আশা কৰিছোঁ চবে ভালে ভালে আছে আপোনালোকে চাব পাৰিছে যে এতিয়া মই মেখেলা চাদৰ লগাই লৈছোঁ মাহীৰ ঘৰত আহিলোঁ মাহীৰ তাৰপিছত ড্ৰেছ মেখেলা চাদৰটো মাহীয়ে পিন্ধাই দিছে একচুৱেলি আমি যাম এতিয়া চিলাপথাৰ কিয় যাম কাৰণ হ'ল আজি জুবিন গাৰ্গ আহিব আমাৰ প্ৰিয় ছিংগাৰ আহিব সেইটো কাৰণে মাহী এইটো ভাগিন তেহেঁতি লগ ধৰাৰ কাৰণে ময়ো ওলাই আহিলোঁ এইজনী মাহী বৰ সুন্দৰী লাগিছে আকৌ য়েল্ল মোৰ ফেভৰেট কালাৰ হয় আকৌ য়েল্ল কালাৰ এতিয়া আমাৰ যাবলৈ হ'ল আৰু আমি ৰেডি কৰিলোঁ অঁ ভণ্টি ভাগিনো হয় ভণ্টি বুলিও মাতোঁ আৰু হাই বুলি কৈ থাকক চাই থাকিব আৰু ভিডিঅ'টো আগলৈ আপোনালোকে আমি যাব লৈছোঁ আৰু এতিয়া ব'লক বাহিৰত ইমান গাড়ী এখনো থোৱা নাই চাওকচোন আগত জেগাটো গৈয়ে পোৱা নাই ইমান দূৰৰ পৰা গাড়ী মানুহে মানুহ মন্দিৰ কেনেকুৱা লাগিছে ভাল লাগিছে গাড়ীটো মানে একচুৱেলি আই এজনীৰ ঘৰত থোৱা গৈছে ভণ্টিহঁতৰ গাড়ী এয়া ভণ্টি আৰু মোৰ দুজনৰ খোজটো দেখাব পাৰিছোঁ মানুহৰ চেহেৰা পাতি একো দেখুৱাব পৰা নাই অ' এই আগফালে কেনেকৈ দেখাম সেই লাইটটো চাইছোনে তাতে ফাংচনটো হৈছে যেন পাইছোঁ 2-3 কিলোমিটাৰ খোজকাঢ়ি গৈ আছোঁ আমি ন ভণ্টি মেখেলা চাদৰতে দেখাই দিব পাৰোঁ আৰু 3 কিলোমিটাৰ হ'ল আৰু খোজকাঢ়ি গৈ আছোঁ বাপৰে মানুহ চাওকচোন পোকৰ নিচিনা বাট বৰষুণ এইটো ভিতৰত চাব পৰা নাই মানুহে চকী লৈ মেলি হ'লেও কেনেকুৱা চাই আছে এইটো ষ্টেজটো দেখিয়ে নাপায় এনেকুৱা মানুহ ফাংচনত আহি পালোঁ যিহে মানুহ লগত কি হয় ভণ্টি বৰষুণ গছকি আহিলোঁ আমি জুবিন দাৰ শ্ব' হ'ল আৰু তাত ডান্স নহ'বনে আৰু পাছতকৈ বোকা ডান্স হ'ব চাগে দেই আমাক চাগে ভালকৈ দেখি পোৱা নাই এটা টাইমটো 11:12 তাতকৈ দেখি পাইছিলোঁ বগাকৈ বাট মানুহটো চেহেৰা ভালকৈ দেখি পোৱা নাই চাগে আন্ধাৰে ৰৈ আছোঁ জুবিন দাৰ কাৰণে আমাৰ প্ৰিয় শিল্পী এতিয়ালৈ অহা নাই ৰখি আছোঁ আৰু 11টা বাজি গ'ল বেছিয়ে হ'ল বহি আছোঁ মানে থিয় হৈ ভাগৰ লাগিলে বোকা গছকি সোমাই আহিলোঁ এবাৰ আমি পিছফালে চাইড আছোঁ ফ্ৰণ্ট চাইড সেই চাইডে আছে আমি অলপ বেক চাইডে আছোঁ এতিয়া আমি ভিতৰত আহিলোঁ চাবলৈ
চবকল চাওকচোন চাৰিওফালে বোকা বোকা ক্লিপ লৈ দিওঁ আৰু গুড মৰ্ণিং গাইজ আপোনালোকে চাব পাৰিছে যে পিছফালে কি হৈ আছে ৰাতি একচুৱেলি কি হ'ল আমি ৰাতি 1টামান বজাত চাগে আহিলোঁ চাগে জুবিন দাক চাই মেলি ষ্টেজৰ ছিংগাৰ প্ৰদৰ্শনবোৰ চাই মেলি আহিলোঁ তাৰপিছত আহি চালোঁ যে গাড়ীটো বোকাত ফচি আছিলে তাৰপিছত ৰাতি আমি ইয়াতে থাকিবলগীয়া হ'ল মই আৰু ভণ্টি বাৰু ইয়াতে ঘৰৰ ওচৰত মানুহ এজনৰ ঘৰত থাকিলোঁ ভণ্টিৰ অলপ চিনাকিয়ে হ'ল আৰু বাকী মানুহকেইটা গাড়ীত থাকিলে আৰু ভণ্টিৰ মা পাপা ভাইটি গাড়ীত শুলে এইফালে চব জুবিন দাক চাব আহি আমাৰ কি অৱস্থা হ'ল ৰাতি ৰাতিপুৱা ট্ৰেক্টৰৰ পৰা টানিবলগীয়া হয় চাইছেনে নাই চাওকচোন ভণ্টি তাৰ গাড়ীটো ফচি গৈছে এইয়া নোৱাৰিছে আকৌ বৰষুণ পৰিলে আৰু চাওকচোন বৰষুণ ৰাতিপুৱা এতিয়ালৈ বতৰটো বহুত ধুনীয়া কৰি আছিলে এতিয়া গৈছোঁ আৰু ঘৰলৈ চিলাপথাৰ দাদা বাই বা মেখেলা চাদৰ কৰিলোঁ জুবিনদাৰ কিবা চাই কৈৰাচোন কাহানীটো ৰাতিৰ কাহানীবোৰ হয় নেকি তোমাৰ চুলিত কোনোবাই বোকা দলিয়াই দিছিলে হেনো হয় নি ভাইটিৰ জোতা চম্পল ফিল্ড চাওকচোন ফিল্ডৰ অৱস্থা চাওক এইটো কিবা পুখুৰী হয়নে আগতে ফিল্ড আছিলে মানে পানী পিছলা মানে পিছল হৈ গৈছিলেতো ধুই দিছে আৰু ক'ত চপ্পল জোতা ধুবলগীয়া হ'ল জানো চেণ্ডেল সেইফালে চেণ্ডেল ধুই আছে সেইফালে জোতা জুবিন গাৰ্গক চোৱা ৰিজাল্ট কি ওলালে চাওকচোন প্ৰতিযোগিতা ইয়াত পানীৰ বানপানী হৈ আছে